তো নমস্কাৰ মোৰ মৰমৰ ভাইটি ভণ্টিসকল তোমালোকক স্বাগতম জনাইছোঁ জ্ঞানতৰ টিউটৰিয়েলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। তো কালিলৈকে আমি কালি কৰিছিলোঁ আমি ক্লাছ 7ৰ পাৱাৰ এণ্ড এক্সপনেণ্টছ, আৰু আজি কৰিম আকৌ বদমাছ ৰুল কৰিছিলোঁ আমি ক্লাছ 6ত। ক্লাছ 6ত আমি আকৌ বদমাছ ৰুলৰ হোমৱৰ্ক চলিউশ্যনটো কৰিম। যিকেইটা হোমৱৰ্ক দিছোঁ তাৰ চলিউশ্যনকেইটা। তো আমি ফাৰ্ষ্টটো দিছিলোঁ 2 + 4 - 1। তো এইটো আমি কেনেকৈ কৰিম? আমি কি শিকিছিলোঁ? বদমাছ ৰুল BODMAS। বি মানে কি? ব্ৰেকেট। ওটো একোৱেই নহয়, বিটো কি আছিলে? ডিভাইড, আৰু এমটো কি আছিলে? মাল্টিপ্লাই। এইটো আছিলে এডিশ্যন, আৰু এছটো কি আছিলে? ছাবট্ৰেকশ্যন। ব্ৰেকেট এইটা আছিলে, ডিভাইডটো এইটো, মাল্টিপ্লাই এইটো, এডিশ্যন এইটো, আৰু ছাবট্ৰেকশ্যন এইটো। তো এইটো লগাই পেলাই আমি এইটো কেনেকৈ কৰিব চাওঁ আহা। আমাক দি থোৱা আছে কুৱেশ্যনটো 2 + 4 - 1। তো এইটো কৰিবলৈ আমি ফাৰ্ষ্টত চাম কি? ব্ৰেকেট আছেনে? নাই। তাৰপিছত ওটো একোৱেই নহয়, দি চাম ডিভাইড আছেনে? নাই। তাৰপিছত চাম মাল্টিপ্লাই আছেনে? নাই। তাৰপিছত চাম এডিশ্যন আছেনে? আছে। তো ফাৰ্ষ্টত আমি এতিয়া এডিশ্যন কৰিম। 2 + 4 = 6 - 1। তাৰপিছত থাকিলে কি? মাইনাছ। তেতিয়াহ'লে 6 - 1 = 5। আনচাৰটো 5। তো এইটো বাছি লওঁ। তো আমাক ছেকেণ্ডটো দিয়া আছে 6 + 6 - 6। তো এইটো কেনেকৈ কৰিম চাওঁ হা। ফাৰ্ষ্টত চাম ব্ৰেকেট আছেনে? নাই। অ' নেগলেক্ট। তাৰপিছত ডিভাইড নাই, মাল্টিপ্লাই নাই, এডিশ্যন আছে, এডিশ্যন কৰা। 6 + 6 = 12 হ'ব, -6। তো এইটো থাকিলে কি? মাইনাছ। তো 12 - 6 = 6। আনচাৰটো 6। সেইটো বাছি লওঁ। তো এতিয়া থাৰ্ডটো দি থোৱা আছে। থাৰ্ডটো কি দিছিলোঁ? 0 + 2 - 2 × 4। তো এতিয়া এইটো কেনেকৈ কৰিম চাওঁ হা। এইটো দিয়া আছিলে ফাৰ্ষ্ট ব্ৰেকেট চাম, ব্ৰেকেট আছেনে? নাই। ওটো একোৱেই নহয়, ডিভাইড আছেনে? চাম, ডিভাইড নাই। তাৰপিছত মাল্টিপ্লাই আছেনে? আছে। তো ফাৰ্ষ্টত এতিয়া মাল্টিপ্লাই কৰিম। 0 + 2 - 4 × 2 বা 2 × 4 কিমান হ'ব? 8। তাৰপিছত চাম কি কৰিম? তাৰপিছত আকৌ ব্ৰেকেট চাম, ব্ৰেকেট নাই, নাই, একোৱেই নহয়, ডিভাইড চাম, নাই, মাল্টিপ্লাই চাম, মাল্টিপ্লাই নাই। তাৰপিছত এডিশ্যন 0 + 2 = 2, তাৰপিছত -8। 2 - 8। তো এইটো সৰু, এইটো আগত একো নাই মানে কি আছে? প্লাছ। তো এইটো হৈছে -8। 8টো ডাঙৰ, 2টো সৰু। তো ডাঙৰটো আগত কি আছে? মাইনাছ। তো সেইকাৰণে কি হ'ল? চাইনটো মাইনাছ হ'ল, আৰু প্লাছে মাইনাছে মাইনাছ। সেইকাৰণে 8ৰ পৰা 2 গ'লে কিমান হ'ব? 6। তো সেইকাৰণে 6 হ'ল। প্লাছে মাইনাছে মাইনাছ কৰিলোঁ, 6 বহালোঁ, আৰু ডাঙৰটো আগত মাইনাছ দিলে কাৰণে মাইনাছ হ'ল। আনচাৰটো -6। তো 4 নম্বৰটো আমাক দি থোৱা আছে 10 ÷ 10 + 5 - 2। তো এইটো কেনেকৈ কৰিম চাওঁ হা। ফাৰ্ষ্টত চাম ব্ৰেকেট আছেনে? নাই। ওটো নাচাওঁ। তাৰপিছত ডিভাইড আছেনে? আছে। তো 10 ÷ 10 10ক যদি 10 ডিভাইড কৰা হয় তেতিয়াহ'লে কি হ'ব? 1। তো +5 - 2 এইটো হ'ল। তাৰপিছত চাম কি? ব্ৰেকেট চাম, নাই। নাচাওঁৱেই, ডিভাইড নাই, মাল্টিপ্লাই নাই। তাৰপিছত চাম এডিশ্যন আছেনে? আছে। তো 1 + 5 কিমান হ'ব? 6 - 2। তাৰপিছত 6 - 2 কৰিলে কিমান হ'ব? 4। আনচাৰটো 4। আমাক নেক্সটটোত দি থোৱা আছে, যিটো একেবাৰে লাষ্টৰ হোমৱৰ্কটো দিছিলোঁ, সেইটো দি থোৱা আছে 2 × 2 / 2 + 3 - 3। তো এইটো কেনেকৈ কৰিম চাম আহা। ফাৰ্ষ্টত ব্ৰেকেট আছেনে? চাম, ব্ৰেকেট নাই, ওটো নাচাওঁৱেই, ডিভাইড আছেনে? আছে। তো ডিভাইডৰ কামটো কৰোঁ। 2 × 2 / 2 কিমান? 2য়ে যদি 2ক ডিভাইড কৰা হয় তেতিয়াহ'লে হ'ব 1 + 3 - 3। তাৰপিছত আকৌ চাম ব্ৰেকেট আছেনে? নাই। ওটো নাচাওঁৱেই, ডিভাইড আছেনে? নাই। তাৰপিছত মাল্টিপ্লাই আছেনে? আছে। 2 × 1 মানে 2 + 3 - 3। তাৰপিছত কি কৰিম? তাৰপিছত কৰিম ব্ৰেকেট চাম, নাই, নাচাওঁৱেই, ডিভাইড নাই, মাল্টিপ্লাই নাই, থাকিলে কি? এডিশ্যন আৰু ছাবট্ৰেকশ্যন। এডিশ্যন আছে, এতিয়া এডিশ্যন কৰিলে 2 + 3 কৰিলে কিমান হ'ব? 5। তো 5 - 3 কৰিলে কি হ'ব? 2। আনচাৰটো 2। তো আগৰ ভিডিঅ'ত আমি যিকেইটা হোমৱৰ্ক দিছিলোঁ, হোমৱৰ্কৰ চলিউশ্যন গোটেইকেইটা কৰিলোঁ। 5টা হোমৱৰ্ক দিছিলোঁ, তো গোটেইকেইটা চলিউশ্যন কৰিলোঁ। এতিয়া আমি কৰিম চেপ্টাৰ 3, মানে মহৰ্ষিৰ ক্লাছ 6ৰ চেপ্টাৰ 3 এক্সাৰচাইজ 3.1। তো ফাৰ্ষ্টত কুৱেশ্যনটো দিছে ইউজিং DMAS ৰুল ছল্ভ দ্য প্ৰব্লেমছ গিভেন বিল'। তো আমি যেনেকৈ বদমাছ ৰুলটো পঢ়িছিলোঁ, বদমাছ ৰুলৰ BOটো এৰি দিলে, এইটো কি হ'ল? DMAS। তো DMAS ৰুলটো ব্যৱহাৰ কৰি পেলাই আমি এইটো কৰিব লাগে। তো এইটো কেনেকৈ ইউজ কৰোঁ চাওঁ হা।
দিছে ফার্স্ট কোশ্চেনটো দিছে 72 ডিভাইডেড বাই 9 মাইনাস 3 ইনটু 2 তো আমি ফার্স্ট টাইম পাতিলো 72 ডিভাইডেড বাই 9 মাইনাস 3 ইনটু 2 তো এইটো DMAS ৰুলটো ব্যৱহাৰ কৰিব লাগিব তো এইটো বিওটো যদি অতৰাই দিও তেতিয়াহলে কি থাকিলে DMAS মানে D মানে ডিভাইড M মানে মাল্টিপ্লাই A মানে এডিশন S মানে সাবট্ৰেকশন বিওটো চাব নালাগে ইয়াত মানে বিওটো ইউজ কৰিবলৈ কোৱা নাই মানে ব্ৰেকেটটো নাই কাৰণে ইউজ কৰিবলৈ কাৰণে ওটো একোৱেই নহয় তো 72 ডিভাইডেড বাই 9 এটো কৰিলে কি হ'ব ফাৰ্স্টত কি চাম D ফাৰ্স্টত আহিব D মানে বিওটো নাই ন DMAS এ কৈছে বিওটো নাই ফাৰ্স্টত আহিলে ডিভাইড to কৰিব লাগিব D মানে ডিভাইড ফাৰ্স্টত আছে দিছে 72 ডিভাইডেড বাই 9 72 যদি আমি ডিভাইডেড বাই 9 কৰো কি হ'ব তো এটো কৰি দেখাই দিছো 9 যদি কৰো 9 এটো যাব নাই ফাৰ্স্টটো চাবা ফাৰ্স্টটো যায় নে কাৰণ 9 তকে এটো সৰু 7 টো সৰু তেলে এটো ডিভাইড না যায় তাৰছত ইয়ালে আহিলো 2 লে আহিলো তো 9 ৰ লগত কিমান ইনটু কৰিলে 72 হ'ব 8 9 লগত যদি 8 ইনটু কৰা হয় তেতিয়া কি হ'ব 72 পৰা 72 মাইনাস কৰিলে 0 তো আনসাৰটো কি হ'ব 9 এ 72 কেবাৰ যায় 8 বাৰ ডিভাইড গল 8 minus 3 into 2 D2 হৈ গল তাৰছত থাকিলে MAS তো তাৰছত আহিব মাল্টিপ্লাই তো ইয়াত মাল্টিপ্লাই আছে নে আছে মাল্টিপ্লাইটো কৰিলে 8 minus 3 into 2 3 into 2 কৰিলে 6 তো 8 minus 6 থাকিলে তো 8 minus 6 কৰিলে কিমান হ'ব আনসাৰটো 2 তো আনসাৰটো হৈছে 2 তো এক্সাৰসাইজ 3.1 ৰ 1 কোৱেশ্চন নম্বৰ 1 ৰ B2 দিয়া আছে 81 ডিভাইডেড বাই 3 প্লাস 4 ডিভাইডেড বাই 2 তো এটো কেনেকৈ কম চাও হা মই আগত কৈছিলো যে DMAS এ ব্যৱহাৰ কৰিব লাগিব BO টো নালাগে তো B মানে ব্ৰেকেট আছে B2 ব্ৰেকেটটো চাব নালাগে O মানে কোৱে নহয় তো ইয়াৰ পৰা চাব লাগিব ইয়াৰ পৰা চালে ফাৰ্স্টত D টো আহে মানে ডিভাইড তাৰপিছত মাল্টিপ্লাই আহে তাৰপিছত এডিশন আহে তাৰপিছত সাবট্ৰেকশন আহে তো আমি ফাৰ্স্টত চাব লাগিব ডিভাইড আছে নে আছে তো ডিভাইডৰ কামটো ফাৰ্স্টত কৰিব লাগিব 81 ডিভাইডেড বাই 3 81 ডিভাইডেড বাই 3 টো কৰিলে কেনেকৈ হ'ব তো কৰি দেখাইছো 81 কিহে ডিভাইড কৰিলে 3 এ তো 3 এ এটো যাব নে কেবাৰ যাব না যায় তো সেইকাৰণে 3 কেবাৰ দিলো 2 বাৰ দিলো 6 হল মানে হয় 8 পাব লাগিব নহয় 8 তকে সৰু উচৰ নম্বৰটো পাব লাগিব তো 8 তকে সৰু উচৰ নম্বৰটো কি হল 3 লগত 1 ইনটু কৰিলে 3 হ'ব 3 লগত 2 ইনটু কৰিলে 6 8 তকে উচৰ আৰু সৰু যদি 3 লগত 3 ইনটু কৰা হয় 9 8 তকে ডাঙৰ হৈ যাব 9 ডাঙৰ হলে নহব সেইকাৰণে উচৰ নম্বৰটো পাব লাগিব তো 3 লগত 2 ইনটু কৰিলে 6 হল এটা 8 ৰ পৰা -6 কৰিলে কিমান হ'ব 2 আৰু 3 এ 2 যায় নে না যায় ডিভাইড তো সেইকাৰণে 1 টো নমাই নিলো তেলে কি হ'ব 21 3 এ 21 কেবাৰ যায় ইনটু কি হয় 3 লগত কি ইনটু কৰিলে 21 হয় 7 পট 7 পাতিলো ইয়াত 21 হল 21 minus 21 0 তো আনসার 3 লগত কিমান ইনটু কৰিলে 27 ইনটু কৰিলে 81 হ'ব তো এটো 27 হ'ব 3 এ 81 ক 27 বাৰ ডিভাইড যায় প্লাস 4 ডিভাইডেড বাই 2 তাৰপিছত আকৌ আমি চাব লাগিব ডিভাইড আছে নি আছে আকৌ এটো ডিভাইডৰ কামটো কৰিব লাগিব 27 প্লাস 4 ডিভাইডেড বাই 2 4 ক যদি 2 এ ডিভাইড কৰে কিমান হ'ব 2 এটো কৰি চাবা থাকিলে প্লাস এটা 27 প্লাস 2 মানে কৰিলে কিমান হ'ব 29 আনসাৰটো হৈছে 29 তো আগৰ ভিডিওটো আগৰ হিখিনিলৈকে কৰিলে আমি কোলেকে এক্সাৰসাইজ 3.1 ৰ 1 ৰ b2 কৰিছিলো তো এটা কৰিম c2 কি দিয়া আছে 16 + 4 - 80 ডিভাইডেড বাই 8 তো আমি এটো কেনেকৈ কৰিম আমি b2 টো চাবই লাগে b2 চালো b2 ডিভাইড আছে নে আছে তো আমি ডিভাইডৰ কামটো ফাৰ্স্টত কৰি লম 16 + 4 - 80 ডিভাইড বাই 8 80 ডিভাইড বাই 8 কৰিলে কি হ'ব 80 যদি 8 এ ডিভাইড কৰা হয় 8 এ 8 ক 1 বাৰ গল তো 8 নামি আহিলে তাৰপিছত আহিলে 0 টো ওপৰলৈ গুচি গল বা ইয়াৰ তললৈ নামি আহিলে এটো কেনেকৈ হয় দেখুৱাই দিছো সেটা 0 টো তললৈ নামি আহিব 8 লগত কি ইনটু কৰিলে 0 হ'ব 8 লগত 0 যদি ইনটু কৰা হয় জি নাম্বাৰ লগতে 0 ইনটু কৰা হয় তেতিয়া 0 হয় তো সেইকাৰণে 8 লগত 0 ইনটু কৰিলে 0 নামি আহিলে তো আনসাৰটো 10 8 ক 80 8 এ 10 বাৰ ডিভাইড যায় তো এটা আমি কি কৰিম d2 হৈ গল মাল্টিপ্লিকেশন নাই m আৰু এডিশন আছে এডিশন 16 + 4 16 + 4 কৰিলে কিমান হ'ব 20 - 10 তো এটা থাকিলে -20 - 10 আনসাৰটো 10 তো এটা থাকিলে কোশ্চেন নম্বৰ d2 কি দিয়া আছে 21 * 3 - 28 ডিভাইডেড বাই 7 তো এটা আমি ফাৰ্স্টত কম আমি ফাৰ্স্টত কি চাম b টো নাচাও d চাম d কি আছে ডিভাইড তো ডিভাইড টো কৰিবলৈ হলে কি কৰিম ইয়াত কোড ডিভাইড আছে এটো তো 21 * 3 - 28 ক যদি আমি 7 এ ডিভাইড কৰা কিমান হ'ব 28 ক 7 এ কিমান বাৰ ডিভাইড যায় 2 এ 7 এ 2 যায় নে না যায় তো ইয়ালে আহিলো 28 হল তো 7 লগত কি ইনটু কৰিলে 28 হ'ব 4 ইনটু কৰিলে 28 হ'ব 28 ৰ পৰা যদি 28 মাইনাস কৰা হয় তেতিয়া কি হ'ব 0 তো 7 ক
7 লগত কিমান ইনটু কৰিলে 28 হ'ব 4 তো এইখিনি কৰিলে 4 28 ক 7 এ ডিভাইড কৰিলে 4 বাৰ ডিভাইড কৰে হয় তাৰপিছত 21 ইনটু 3 তাৰপিছত কি কৰিম ডিভাইড হৈ গ'ল মাল্টিপ্লাই আছে নে আছে তো 21 ইনটু 3 কৰিলে কিমান হ'ব এখন কাৰেক্ট হৈছো 21 ইনটু 3 কৰিলে 3 ইনটু 1 3 আৰু 3 ইনটু 2 66 তো আনসাৰ হ'ল 63 মাইনাছ 4 যদি 63 পৰা মাইনাছ 4 কৰা হয় তেতিয়া কি হ'ব এখনটা মাইনাছ কৰিবা মাইনাছ কৰি কি হ'ব ইয়াৰ পৰা 3 পৰা 4 মাইনাছ কৰা হ'ব মানে মাইনাছ কৰিব নোৱাৰি তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈ 1 কেৰি কৰিলো তো 1 কেৰি কৰাৰ লগে লগে এইটো কি হৈ গ'ল 13 এতিয়া 1 কেৰি কৰিম এইটো 13 হৈ যাব তো 63 13 ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব 9 তো ইয়াত থাকিলে 5 তো 59 হ'ব তো আনসাৰটো আমাৰ 59 তো এটা কোৱেশ্চন নম্বৰ ইটো দিয়া আছে 996 প্লাস 100 ডিভাইডেড বাই 25 তো এইটো কেনেকৈ কম চাওঁ হা ফাৰ্ষ্টত আমি বিয়োটো নাচাওঁ বিয়োটো ইয়াত চাব লাগে তাৰপিছত চাম ডি মানে ডিভাইড তো ডিভাইড আছে নে আছে তো ডিভাইডটো কৰিম তো 100 ক 100 আমি ডিভাইড কৰিব লাগে 25 এ তো 25 এ 100 ক ডিভাইড কৰা হয় 25 এ 1 ৰ ফাৰ্ষ্টত চাম নাযায় কাৰণ 25 তকৈ 1 টো সৰু তাৰপিছত ইয়ালৈ অহাৰ লগে লগে এইটো 10 হৈ যাব 10 টো যাবনে নাযায় কাৰণ 10 টো 25 তকৈ সৰু তাৰপিছত 25 ৰ লগত ইনটু কৰি চাম 25 ৰ লগত 1 ইনটু কৰি 25 হ'ল 25 ৰ লগত 2 ইনটু কৰিলো 50 হ'ল 25 ৰ লগত 3 ইনটু কৰিলো 75 হ'ল আৰু 25 ৰ লগত 4 ইনটু কৰিলো 100 হ'ল তো 25 ৰ লগত 4 ইনটু কৰিলে 100 হ'ল তো তেতিয়াহ'লে 25 of 25 এ 100 কেইবাৰ গ'ল 4 বাৰ 25 into 4 100 তো সেইকাৰণে কি হ'ল এখানে 100 বহিলে 100 ৰ পৰা 100 মাইনাস কৰিলে কিমান হ'ব 0 তো 996 প্লাস 100 ত 25 এ কিমান বাৰ ডিভাইড যায় 4 বাৰ তো এইটো 4 হ'ল 996 প্লাস 4 কৰিলে কিমান হ'ব 1000 তো আনসাৰটো 1000 তো আজিলে ইমানে এখিনি গুটেখিনি কৰি লবা তাৰ পিছত কেইটামান হোমৱৰ্ক লিখি দিম মই এখিনি কৰি লবা তো এখিনি আছে হোমৱৰ্ক পাঁচটা হোমৱৰ্ক দিছো 236 প্লাস 129 into 2 minus 10 তাৰপিছত সেকেন্ডত দিছো 2 minus 1 into 130 divided by 130 plus 8 তাৰপিছত 30 is 291 plus 336 divided by 336 40 is 63 divided by 3 into 2 minus 21 5 number দিছো 142 into 5 minus 450 divided by 5 তো এটা পাঁচটা হোমৱৰ্ক দিছো আছে তো এইগিটা কৰিলে এক্সাৰসাইজ 3.1 টো কমপ্লিট হৈ যাব তাৰপিছত এক্সট্ৰা কোৱেশ্চন কিমান দি দিম তোমালোকক আৰু এইগিটা নেক্সট ক্লাছত ফাৰ্ষ্টত কৰাই লম তাৰপিছত যিখিনি এক্সাম্পল আছিলে এক্সাম্পল আকৌ 1 2 3 আছে তো সেইগিটা কৰাই পেলাই এক্সাৰসাইজ 3.2 টো আৰম্ভ কৰিম তো এনেকৈ যাব কাইলে আকৌ ক্লাছ 7 ৰ এটা হেৰি কৰিম ক্লাছ লম 7 ৰ পাৱাৰ এণ্ড এক্সপোনেন্টছ টো তো কাইলে 7 ৰ লম আকৌ পৰহিলে আমি 6 ৰ কৰিম তো আজিলে ইমানে